মাটিমাহৰ আৰু কাঠআলুৰ ৰেচিপি বনাবলৈ গৈছোঁ। লগতে মাটিমাহৰ লগত মই কাঠআলু লৈছোঁ। লগতে এইখিনি মই তেল মাৰিবলৈ পিঁয়াজ, কেঁচা জলকীয়া, বিলাহী, পাঁচফোৰণ আৰু এটা তেজপাত লৈছোঁ আৰু লগত এটা শুকান জলকীয়া। সকলোৱে মাটিমাহ বনাই সকলোৱে জানেই, তথাপিতো মই যি ধৰণে বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া মই সদ্যহতে মই মাটিমাহখিনি এটা কুকাৰত দুটা বা এটা হুইচেলেৰে মই বইল কৰি লওঁ। কেতিয়াবা হয়তো এটা হুইচেলেৰো সিজি যায়, মাটিমাহ যদি ভাল হয় আৰু এতিয়া মই সদ্যহতেখিনি বইল কৰিবলৈ লৈছোঁ। দুটা হুইচেল দিলোঁ, কেৰাহী গৰম হৈছে। মিঠাতেল অলপ দিম, বেছি নিদিওঁ। 3 চামুচ তেল দিছোঁ। গৰম হোৱাৰ লগতে পাঁচফোৰণ আৰু ৰঙা জলকীয়া এয়া পিঁয়াজ ভাজি আছোঁ আৰু ইয়াতে কেঁচা আদা নহৰু পেষ্টটো মই দি দিছোঁ। কেঁচা গোন্ধটো যাবৰ কাৰণে ইয়াতে ভাজি লৈছোঁ মই। এতিয়া বিলাহী মই ঢালি দিছোঁ ইয়াত। এতিয়া এয়া মই বিলাহীখিনি ভাজি আছোঁ, দেখিছে। এই বিলাহীখিনি হাতেৰে হালধি অকণমান দি দিছোঁ আৰু নিমখো অকণমান দিছোঁ। নিমখখিনি দিয়াৰ কাৰণে বিলাহীখিনি অকণমান গলি গৈছে। এতিয়া ভালদৰে বিলাহীখিনি গলাই ল'ম। গলাই পিছতে মই গলি যোৱাৰ পিছতে দালিখিনি ইয়াতে ঢালি দিম। এয়া দেখিছে তৰকাৰী নৰমটো